গৈছো ৰবা ও লৈ আনা ৰ'ব জলিকাটো লৈ আনা শুন আজি কাৰ ঘৰতনো কাম কৰিবলৈ যাব আজি নন্দেশ্বৰ ঘৰৰ পুখুৰীটো চফা কৰিবলৈ মাতিছে তালৈকে যাব লাগিব চাগে ঠিক আছে তেতিয়া মই যাওঁ আপুনি যাব ওলালে নেকি আপুনি আহিলে ব'লক আপোনাক পুখুৰীটো দেখাই দিওঁ পুখুৰীটো হয়টোৱে আপুনি লগক মোৰ অফিচলৈ দেৰি হৈছে ঘূৰি আহি আপোনাক মই পইচাকেইটা দি দিম ময়ো কামকেইটা কৰি যাওঁ তেনেহ'লে বহুত পানী আছে মই কলেজলৈ যাওঁ মোৰ ওচৰত 20 টকা এটা কমি আছে তুমি দিবা নি ৰব উপায় উলিয়াই আনো মোৰ কাৰণে মাহঁতৰ বহুত কষ্ট হৈছে দেউতাই লোকৰ ঘৰত কাম কৰি কৰি ঘৰ চলাইছে মা কঁকালৰ বিষ মই কিবা কাম এটা কৰিব লাগিব বোপাই বোপাই এইটো লোৱা বোপাই বোপাই মা কি ভাবি আছা এইটো লোৱা 20 টকা দিয়া মা যাওঁ মই আৰু তুমি ইমান কাম নকৰিবা কঁকালৰ বিষ আকৌ গাব যা বোপাই যাওঁ মানুহজনে ৰাতিপুৱাৰ পৰা কাম কৰি আছে নহয় চাহ অকণকে দিমগৈ পিছত কৰি হ'লে আৰু অকণমান কিবা এখন কৰি আৰু কাম হৈ যাব দেই চাইডটো কাটি দিলে চাহ অকণ দি পেলাই কামকেইটা কৰিব লাগিব পাই মোক আৰু বাকী কাম কৰিবলৈ নাকোৱা নহয় মই
মই যাওঁ আপুনি কামত লাগি থাকক দেই অঁ হ'ব দিয়ক যাওক যাওক কাম হ'ল আৰু মই কথাখনো বহুত বুজা আছে আৰু চাওঁ আপোনাৰ কাম শেষ হ'লে নি অঁ মোৰ কাম শেষ হ'ল ন লগ কৰিছোঁ। হ'ব দিয়ক মই যাওঁ অ' মা মই কলেজৰ পৰা আহিলোঁ আহিলা নি বঢ়িয়াত তুমি ভাত খাই ল'বা আহা শুনিছানে এই আজি বজাৰত অকল দাংবডিহে পালো অঁ হ'ব দিয়া ইয়াতে থৈছো দেই